ইয়াত মাংস টেষ্টিং টাইম কেনেকুৱা হৈছে ভাল হৈছে হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ নতুন এটা কুকিং ভিডিঅ'লৈ স্বাগতম জনালোঁ কুকিং মানে আজি হাঁহ আৰু কোমোৰা খাবলৈ বহুত বেছি ক্ৰেভিং হৈ আছিলে তো হাঁহ অকণমান বেছি নহয় অকণমান হাঁহ আনিছোঁ আৰু কায়া হৈ আছে হাঁহ অকণমান লগতে কোমোৰা অকণমানে আনিছোঁ কাৰণ বৰ বেছি আনিলে নষ্ট হ'ব যি কি নহওক আজি বনাওঁ হাঁহ আৰু কোমোৰা আপোনালোকে চাগে খালেই মোৰে খোৱা দেৰি হ'ল যি কি নহওক ভাবিছোঁ আজি ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ কাৰণ নতুন ৰান্ধনি যিহেতু নতুন মানে কি আৰু নতুনকৈ শিকিছোঁ তো কিবা যদি এড কৰিব লাগে বা কিবা যদি মানে যদি ভাল লাগে আৰু যিসকলে নতুনকৈ বনাবলৈ ষ্টাৰ্ট কৰিছে তেওঁলোকে বনাব পাৰে তো ইয়াক কোমোৰা আনিছোঁ হাঁহ ধুই থৈছোঁ তাকেই বনাবলৈ ষ্টাৰ্ট কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত দিনৰ মূৰত কুকিং ভিডিঅ' হাঁহ আচলতে অকণমান খাবলৈ বহুত বেছি মন গৈ আছিলে খাবলৈ আনি খোৱা যায় এনেও কাতি মাহত এনেও হাঁহৰ তেলটো বাঢ়ে খাবলৈ ভাল হয় চুৰিখনৰ চাইজটোলৈ নাযাব চুৰিখন বহুত বেছি চোকা ইয়াৰ পৰাই মই পাচলি কটাৰ ষ্টাইলটোৰ পৰাই চাগে আপোনালোকে গম পাইছে মই ঘৰত কিমান কাম কৰোঁ বা কিমান বনাওঁ তেনেকেই আৰু খাবই লাগিব বনাই পেলাই কাটিব নাজানিলেও মই ভাল বনাওঁ গতিকে কটা তোলা আপোনালোকে নাযাব দেই বস্তু কাটি কোনোদিন খোৱাই নাই কাৰণ ঘৰত মাহঁতে এইটো বনাই থাকে ন তো এইবোৰ কাটি মেলি নাই পোৱা বাকী ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু নতুন পেজটোৰ পৰাই আচলতে ভিডিঅ'বোৰ এতিয়া কলেক্ট কৰিছোঁ দুটা তো যিসকলে নতুনকৈ চাইছে প্লিজ ফ'ল' কৰি দিব আৰু মোৰ একাউণ্টটো ছেটিংছটো মিলাব জনা নাই নেকি নাজানো মানে আগতকৈ ভিউজটো কমিছে বহা নাই সেইটো ভিডিঅ'বোৰ ভাল নাপাব বাৰু মানুহে হ'লেও মানে ইমানো বেয়াও ভিডিঅ'টো ন চাবলৈ এইটো ভিডিঅ' ভাল হ'ব কাৰণ হাঁহটো খোৱাটো মেইন আৰু আচলতে ভিডিঅ' দিয়ে নহ'ব ভিডিঅ'টো এনেই জাষ্ট কৰি থওঁ কাৰণ অকলে অকলে কিনি কৰিছোঁ আৰু মোৰ অকণমান আৰু অকণমান নিদিওঁ নিদিওঁ আলুটো দিওঁ মানে কোমোৰা একদম হৈ যাব এইফালে এয়া মোৰ ভাত হৈ গ'ল সেয়া এইখিনি কাটি আনিলোঁ ধুনীয়াকৈ মাংস দেখিছেই নহয় কিমান মাংস এইকণেই এয়া মাংস মিঠা আছে বস্তুখিনি এইফালে থৈ লওঁ পিঁয়াজ কাটিলে কান্দে বাৰু আপোনালোকে মই কিন্তু নেকান্দো দেই কান্দিলেও আৰু আচলতে পিঁয়াজখিনি যদি পানী অলপ দেৰি তিয়াই থৈ দিয়া হয় তেতিয়া মানে চকু পানীটো বৰকৈ নোলায় যদি এতিয়া নিদিম ইয়াত তেলটো অকণমান দিছোঁ কাৰণ হাঁহৰ পৰা তেলটো ওলাবই সেইটো কাৰণে তেলটো অকণমান দিছোঁ অকণমান কমাই দিছোঁ দি দিম ইয়াত পিঁয়াজ চেনি তেনি নিদিওঁ এই হাঁহত দিছোঁ পিঁয়াজ জলকীয়াও দিওঁ মই মানে মছলা ব্যৱহাৰ নকৰোঁ অকল আদা নহৰু জলকীয়া এইকেইটাই সেইটো কাৰণে জলকীয়া অকণমান সৰহকৈ দি দিছোঁ জ্বলা হ'লেহে মাংস খাই ভাল লাগে ন তো জলকীয়া
জলকীয়া অকণ বেছিকৈ দিছোঁ। এতিয়া ইয়াত দি দিম অকণমান এয়া আদা নহৰু ৰুকি থোৱা। প্ৰথম আৰু পাছত অকণমান দিম বাৰু, এতিয়া এইকাৰণে অকণমান দি দিছোঁ আদা নহৰু। এতিয়া দি দিম ইয়াত মাংস। মাংস দেখিছে আৰু দেই কিমান। মাংসখিনি দিয়াৰ পাছতে দি দিছোঁ এতিয়া নিমখ, হালধি। কাৰণ হাঁহ যিমানে ফ্ৰাই কৰে সিমানে খাবলৈ ভাল হয় বুলি কয় যে, সেইটো কাৰণে ময়ো ভাবিছোঁ আজি হাঁহটো পূৰা ধুনীয়াকৈ ফ্ৰাই কৰোঁ, মানে বিনা মছলাত। এয়া অকল মানে নিমখ আৰু হালধি আৰু আদা নহৰু এইকেইটাই অকণমান দেৰি ফ্ৰাই কৰোঁ। কালাৰটো ক'লা আহে নে নাহে চাওঁ, মানে লাহে লাহে ভাজি থাকোঁ। তেল কিমান ওলাইছে চা, হাঁহ তেল ওলাবই। এয়া এতিয়া ক'লা হোৱালৈকে পূৰা ফ্ৰাই কৰিম আৰু তাৰপাছতহে বাকী দি দিম। মই ভালকৈ ওচৰৰ পৰা দেখাই দিছোঁ ৰ'ব, জুম কৰি। বহুত বেছি তেল ওলাইছে। এনেকৈ লাহে লাহে ভাজি ভাজি পুৰা ধুনীয়াকৈ কালাৰ চেঞ্জ হৈ গৈছে। ইয়াত এইখিনি যে কোমোৰা আৰু আলু, এইটো দি দিম অলপমান। চাল কোমোৰা মছলা সেইটো থৈছিলোঁ, কিন্তু জালুকটো মানে জলকীয়া দি দিলোঁ নে, সেইটো কাৰণে জালুকটো অকণমান গৰম মছলা দি দিছোঁ। জালুকটো মানে পাছতহে দিম। খাই অকণমান ইয়াতে দি দিম এতিয়া আদা নহৰু। বেলেগ মছলা নাই দিয়া কাৰণে আদা নহৰুটো অলপ বেছিকৈ দিছোঁ, তেতিয়া টেষ্টটো ভাল। মোৰ আদা নহৰু টেষ্টটো আজিকালি ভাল লাগে, গতিকে আকৌ নহৰু নাখাওঁৱেই, কিন্তু এতিয়া নহৰু নহ'লে মানে খাবলৈ মন নাযায়। ইয়াত অকণমান পানী দিম, অকণমান পানী। কিছুমানে অকণমানকৈ পানী দি থাকে, আচলতে ময়ো দিওঁ ব্ৰইলাৰ বনালে, কিন্তু এতিয়া নাই দিয়া। মানে যিটো কোমোৰাৰ পৰা পানী ওলাব, সেইটো কাৰণে মই অকণমান পানী দিছোঁ, কাৰণ একেবাৰে ড্ৰাই হ'লেও খাবলৈ মানে কি হয়, ভাতৰ লগত খাম যিহেতু অকণমান জোলটো লাগিবই। আৰু পানীটো দিলে মানে মছলা যে দিছোঁ, মছলাখিনি ধুনীয়াকৈ সিজিব আৰু মাংসটো মছলাখিনি সোমাব। তেতিয়া পানীখিনি দিলোঁ, তেতিয়া ধুনীয়াকৈ ঢাকন এটা দি দিম। অকণমান দেৰিতে ঢাকি দিম। কালাৰ দেখিয়ে পানী দি দিওঁ। এইকণ আলু সিজালে পানীকণ শুকাই যাব। যেতিয়ালৈ আলু সিজিব তেতিয়ালৈ পানীকণ শুকাই যাব, সেইটো কাৰণে অকণমান পানী দি দিছোঁ। এতিয়া আকৌ অকণমান দেৰি তেনেকৈ ঢাকি থৈ দিম।
আলুটো সিজিলে নে নাই এবাৰ চেক কৰি লওঁ কাটাচোন এটা খাম এয়া মাংস হৈ গৈছে আলুটো সিজি গ'ল আলু সিজিলে এটা খাম কমলা ইয়াত দি দিম মান ধনিয়া গেছ বন্ধ হৈ গ'ল আমাৰ হাঁহৰ মাংস টেষ্টিং টাইম কেনেকুৱা হৈছে ভাল হৈছে মই অকণমান খাই চাওঁ টেষ্টিং জ্বলাটো ঠিকে আছে জালুক নিদিওঁ ন হয়নে জালুক নালাগে হ'ল আলুটো সিজিলে পাহৰিব এয়া ধুনীয়াকৈ টেষ্ট কৰি মেলি ধুনীয়াকৈ ভাত বাঢ়িবলৈ লৈছোঁ আচলতে মাংসকণ বহুত দিনৰ পৰা খাম খাম ভাবি আছিলোঁ কিন্তু মিলাগে নাছিলে মানে গা বেয়া হয় কেতিয়াবা মাংস নাপাওঁ ঠিক তেনেকুৱাকৈ গৈ আছিলে কিন্তু আজি মাংসকণ পাই ভাবিলোঁ খাওঁৱেই আৰু হাঁহ এনেও কাতি মাহত হাঁহৰ হেনো বহুত বেছি তেল হয় তো চবেই কৈ আছিলে হাঁহৰ মাংস চাৰিওফালে কেৱল হাঁহৰ মাংসৰ কথাই শুনি আছিলোঁ সেইটো কাৰণে ভাবিলোঁ খায়ে দিওঁ আৰু সঁচাকৈ খাবলৈ বহুত বেছি ভাল হৈছিলে আপোনালোকেও এনেকৈ চিম্পলকৈ এবাৰ ট্ৰাই কৰি চাবচোন এইটো মছলা চছলা দি বনাই খোৱাই হয় কিন্তু কেতিয়াবা এনেকৈ সাধাৰণকৈ বনাই খাই চাব খাবলৈ ভালেই হয় আৰু হাঁহৰ মাংসৰ কালাৰটো যেতিয়া ক'লা হয় তেতিয়া বহুত বেছি টেষ্টি হয় এদিন বাৰু অকল ফ্ৰাই কৰিয়ে খাম বুলি ভাবি থৈছোঁ আজি যিহেতু ভাতৰ লগত খালোঁ আৰু আকৌ ফ্ৰাই কৰি খাই আকৌ এনেকৈ দাইল বনাই খাবলৈ সময় নাছিলে সেইটো কাৰণে তেনেকৈয়ে খালোঁ আৰু আজি তো আৰু মাংসও কম আছিলে দেই মাংস অকণমান পালে সেইটো কাৰণে আৰু মানুহো যিহেতু দুটা সেইটো কাৰণে অকণমানকৈ আনিলে আৰু ধুনীয়াকৈ বনাই মেলি খালোঁ আৰু বহুত বেছি টেষ্টি হৈছে আৰু আপোনালোকৰ ওচৰত যদি মানে হাঁহৰ মাংসৰ ৰেচিপি কাৰোবাৰ ওচৰত আছে বা কিবা যদি আপোনালোকে ইয়াত এড কৰিব লাগে বুলি ভাবে তেতিয়াহ'লে মোক জনাব তেনেকৈ এবাৰ ট্ৰাই কৰি চাম যি কি ধৰক দুয়োটাই ধুনীয়াকৈ ভাত সাজ খালোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো কিবা যদি মানে নতুনকৈ ইম্প্ৰুভ কৰিব লগা কিবা আছে বা ভালকৈ বনাবলৈ আপোনালোকৰ ওচৰত কিবা টিপছ আছে তেতিয়াহ'লে আপোনালোকে জনাব সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে যিসকলে ইউটিউবত চাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে যিসকলে ফেচবুকত চাই তেওঁলোকে ফ'ল' কৰি দিব তেতিয়া মানে কি হয় আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মন যায় ন সেয়াই আৰু ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ তেনেহ'লে আজিলৈ ইমানেই আপোনালোক সকলো ভালে থাকক নতুন এটা ভিডিঅ'ত লগ পাম বাই